নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা পৰিয়াললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো DHS বা হেল্থৰ বাবে এটো ইম্পৰ্টেণ্ট ভিডিঅ' কাৰণ যেতুকে আমি ইয়াত গোটেইখিনি প্ৰায় গোটেইকেইটা কুৱেশ্যনে আমি সায়েন্সৰ পৰা লৈছোঁ, যেতুকে আমি হেল্থৰ বাবে এইটো প্ৰিপেয়াৰ কৰিছোঁ। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই আছে প্লিজ লাইক কৰিব নাপাহৰিব, আৰু যদি ফেচবুকত ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। গোটেই ভিডিঅ'টো সকলোকে চাওক, শেষত এটা কুৱেশ্যনো আছে, সেইটো আপোনালোকে এনসাৰ কৰিব চেষ্টা কৰিব। আজি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি যোৱাকালি যিটো প্ৰশ্ন দিছিলোঁ আমাৰ ভিডিঅ'টোত, সেই প্ৰশ্নটো আলোচনা কৰিম। যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে চাব পাৰিব। তাৰ প্ৰশ্নটো আছিল, কিহৰ অভাৱ হ'লে এনিমিয়া ৰোগ হয়? কিহৰ অভাৱত এনিমিয়া ৰোগ হয়? ইয়াৰ অপশ্যন এ আছে ভিটামিন এ, অপশ্যন বি আছে আইৰণ, অপশ্যন চি আছে কেলছিয়াম, আৰু অপশ্যন ডি আছে পানী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, আইৰণ। আইৰণৰ অভাৱত এনিমিয়া ৰোগ হয়। একজন বন্ধুৱে মোক কমেণ্ট কৰি জনাইছে যে তেওঁ B12 পাইছে, ভিটামিন B12। ভিটামিন B12ৰ অভাৱতে এনিমিয়া ৰোগ পাইছে, কিন্তু এইটো শুদ্ধ, ভিটামিন B12 শুদ্ধ, কিন্তু ইয়াত যেতুকে ভিটামিন B12 নাই আৰু যেতুকে আইৰণটো আছে, গতিকে আইৰণৰ অভাৱত এনিমিয়া ৰোগ হয়। আমি এইটো শুদ্ধ উত্তৰ বুলি বাছি ল'ম, কাৰণ আপোনালোকক যিকেইটা অপশ্যন দিয়ে, অপশ্যন মতে আপোনালোকে এনসাৰটো চাব লাগিব। আপোনালোকৰ এডিশ্যনেল বহুত ইনফৰমেশ্যন থাকিব, সেইখিনি বাদ দি অপশ্যন যিখিনি থাকে অপশ্যনৰ লগত এনসাৰটো মিলাব লাগিব। ইয়াৰ আজিৰ ভিডিঅ'টোৰ আমাৰ প্ৰথম প্ৰশ্নটো এতিয়া আৰম্ভ কৰিম। আজি প্ৰথম প্ৰশ্নটো হ'ল, এক অশ্ব শক্তি মানে 1 হৰ্চ পাৱাৰ মানে কিমান? ইয়াত অপশ্যন এ আছে 746 ৱাট, অপশ্যন বি আছে 748 ৱাট, অপশ্যন চি আছে 756 ৱাট, আৰু অপশ্যন ডি আছে 736 ৱাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, 746 ৱাট। 1 হৰ্চ পাৱাৰ মানে 746 ৱাট, এইটো মনত ৰাখিব। যেতুকে DHSৰ কুৱেশ্যন, গতিকে আমি বিজ্ঞানৰ বেছিভাগ কুৱেশ্যন ল'বলৈ চেষ্টা কৰিছোঁ, বেছিভাগ নাই প্ৰায়ভাগ কুৱেশ্যনে আমি বিজ্ঞানৰ ল'বলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ধৰিত্ৰী দিৱস পালন কৰা হয়। ধৰিত্ৰী দিৱস পালন কৰা হয়, অপশ্যন এ আছে 22 আগষ্ট, অপশ্যন বি আছে 25 জানুৱাৰী, অপশ্যন চি আছে 22 এপ্ৰিল, আৰু অপশ্যন ডি আছে 15 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 22 এপ্ৰিল। ধৰিত্ৰী দিৱস আমাৰ পালন কৰা হয় 22 এপ্ৰিল তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, গ্লুক'মা এবিধ কিহৰ ৰোগ? গ্লুক'মা যি ৰোগ আছে, এইটো কিহৰ ৰোগ? ছালৰ নে, কাণৰ নে, চকুৰ নে, দাঁতৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, চকুৰ ৰোগ। গ্লুক'মা হ'ল আমাৰ চকুৰ ৰোগ, সেইটো মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল, বন্ধুসকল এইখিনিতে এটা কথা কওঁ যে যদি ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কৰিব নাপাহৰিব, আৰু কমেণ্ট কৰিব, আৰু যদি ফেচবুকত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তলৰ কোনটো মানৱ দেহৰ বৃহত্তম গ্ৰন্থি? ইয়াৰ কোনটো মানৱ দেহৰ বৃহত্তম গ্ৰন্থি আমাক সুধিছে। অপশ্যন এ আছে থাইৰইড, অপশ্যন বি আছে পিটুইটাৰী, অপশ্যন চি আছে পাইনিল, আৰু অপশ্যন ডি আছে যকৃত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, যকৃত। যকৃত আমাৰ মানৱ দেহৰ বৃহত্তম গ্ৰন্থি। যকৃতটো হ'ল লিভাৰ বুলি কোৱা হয়, যিটো লিভাৰ হ'ল আমাৰ মানৱ দেহৰ বৃহত্তম গ্ৰন্থি। আৰু স্মলেষ্ট গ্ৰন্থি যদি সোধে, স্মলেষ্ট গ্ৰন্থি যদি আপোনালোকক সোধে, তেনেহ'লে হ'ল পাইনিল। পাইনিল হ'ল আমাৰ মানৱ দেহৰ স্মলেষ্ট গ্ৰন্থি, আৰু লাৰ্জেষ্ট গ্ৰন্থি হ'ল যকৃত। যকৃত হ'ল লাৰ্জেষ্ট আৰু পাইনিল হ'ল স্মলেষ্ট, এইটো মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কিহৰ সমস্যাৰ বাবে মৃগী ৰোগ হয়? কিহৰ সমস্যাৰ বাবে মৃগী ৰোগ হয়? ইয়াৰ আছে মগজু, হৃদপিণ্ড, হাওঁফাওঁ, বৃক্ক। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, মগজু। মগজুৰ সমস্যাৰ বাবে মৃগী ৰোগ হয়, এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। যিহেতুকে DHSৰ কুৱেশ্যন, গতিকে গোটেইকেইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব, নহ'লে নোট কৰি যাব, ভিডিঅ'টো 2-3বাৰ ৰিপিট কৰি নোট কৰি যাব কথাখিনি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, টেঙাযুক্ত ফল কিহৰ উৎস? আমি যি টেঙা ফল খাওঁ, আমাৰ সেই টেঙা ফলটো কিহৰ উৎস? আমি ধৰক কিছুমান টেঙা খাওঁ, সেই টেঙাত কি ভিটামিন পোৱা বুলি কোৱা যায়, মানে টেঙাত আমি কি ভিটামিন পাওঁ, সেইটো হ'ল মেক্সিমাম আমি ভিটামিন চি। টেঙাযুক্ত ফল আমাৰ ভিটামিন চিৰ উৎস, এইটো মনত ৰাখিব। এইটো হ'ল ভিটামিন চিৰ উৎস। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই আছে প্লিজ লাইক কৰি যাব, আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয়? তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয়? অপশ্যন এ আছে গ্ৰহণী, অপশ্যন বি আছে যক্ষ্মা, চি আছে পানীলগা জ্বৰ, আৰু ডি আছে মেলেৰিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো? অপশ্যন চি,
পানী লগা জ্বৰ আমি যে কওঁ ঘৰত কওঁৱে আমি মানে এই ভাইৰেল জ্বৰ হৈছে ভাইৰেল পানী লাগি জ্বৰ হয় ভাইৰেল জ্বৰ বুলি যিটো কয় সেইটো আছে ভাইৰাছৰ পৰা ভাইৰেল মানে ভাইৰেল জ্বৰ এইটো মনত ৰাখিব একেবাৰে সহজ ভাইৰাছৰ পৰা ভাইৰেল আমি সকলো কওঁৱে মেক্সিমামে কওঁ ভাইৰেল জ্বৰ হৈছে মানে ভাইৰাছৰ পৰা হৈছে এইটো হ'ল পানী লগা জ্বৰ ইয়াৰ পিছত লালতে কি হজম হোৱাত সহায় কৰে আমাৰ মুখত যে লালতি থাকে সেই লালতি কি হজম হোৱাত সহায় কৰে ফাইবাৰ শ্বেতসাৰ খাদ্যপ্ৰাণ প্ৰ'টিন ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব আৰু নেক্সট এটা প্ৰশ্ন আছে আপোনালোকলৈ লালতি আমাৰ কি হজম হোৱাত সহায় কৰে আমাৰ লালতি মুখত যে থাকে আমাৰ সেইটো এটা বহুত প্ৰয়োজনীয় বস্তু কাৰণ আমাৰ খাদ্যবিলাক গুৰি হোৱাৰ পিছত সেই লালতিৰ লগত মিক্স হৈ আমাৰ পেটলৈকে যোৱাত সহায় হয় পিছল হয় তাৰপিছত সেইটো হজম হোৱাটো সহায় হয় এই লালতিৰ দ্বাৰা হজম হোৱাটো সহায় হয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ বি শ্বেতসাৰ লালতিয়ে স্পেচিয়েলি শ্বেতসাৰ হজম হোৱাত সহায় কৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কেঞ্চাৰ অধ্যয়নক কোৱা হয় কেঞ্চাৰ অধ্যয়ন আমি যি কেঞ্চাৰ ৰোগ আছে তাৰ অধ্যয়নক কি বুলি কোৱা হয় অপশ্যন এ আছে অনক'লজি আৰু অপশ্যন বি আছে কন'লজি অপশ্যন চি আছে ট্ৰিমিন'লজি অপশ্যন ডি আছে প'ম'লজি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ অনক'লজি শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ অনক'লজি ইয়াৰ পিছত এইটো প্ৰশ্ন মই আপোনালোকলৈ এৰিছোঁ এইটো সদায় এটা যিটোকে প্ৰশ্ন আপোনালোকলৈ এৰোঁ আজিও এইটো প্ৰশ্ন এৰিছোঁ যদি পাৰে কমেণ্ট কৰি জনাব যে মোক জনাবলৈ চেষ্টা কৰিব এইটো প্ৰশ্ন হ'ল তলৰ কোনটো সেউজগৃহ গেছ নহয় অপশ্যন এ আছে নাইট্ৰজেন বি আছে মিথেন চি আছে অজন আৰু 4 আছে কাৰ্বন ডাই অক্সাইড ইয়াৰ কোনটো সেউজগৃহ গেছ নহয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব লাগে গতিকে বন্ধুসকল ভিডিঅ'টো আজিলৈকে ইমানে যদি ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু যদি ভিডিঅ'টো শেষলৈকে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ মানে বাই বাই